হেল্ল' শুনিছানে? কোৱা। তোমাক মোৰ এটা কথা ক'ব লাগিছিল। কি কথা কোৱা? তুমি মোক আজিৰ পৰা ফোন নকৰিবা আৰু। ব্ৰেকআপ। কি 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 ক'লা? এইবোৰ এইবোৰ মই কি শুনিছো? যি শুনিছা ঠিকেই শুনিছা। ব্ৰেকআপ। এইবোৰ তুমি কি ক'লা জান? তুমি নহ'লে জানো মই জীয়াই থাকিব পাৰিম? কোৱা। হাৰে তুমি জীয়াই থাকিব পাৰা নৰা এটোতো তোমাৰ প্ৰব্লেম না, এটোতো মোৰ প্ৰব্লেম নহয়। তুমি জান আৰু এতিয়া ৰাতিপুৱাই পুৱাই কি ব্ৰেকিং নিউজ দিলে তুমি জান? হা? আজিৰ পৰা তোমাৰ আৰু মোৰ কোনো সম্পৰ্ক নাই। মই পেটলিক ভাল পালো। চিধা কলো। কি কি ক'লা কুত্তাৰ বাচ্চা? মই জীয়াই থাকোঁতে পেট্ৰিক ভাল পাব ওলাইছা? এইটো মই হবা নিদিওঁ। কুত্তাৰ বাচ্চা চালা। কি হ'ব নৰে? মই ভালে পালো পেটলিক। খগেনৰ চাহ দোকানত লাল চাহ, ঘুগুনি, পাপৰ আৰু পকুৰি খালোৱে আমি দুটা মিলি। কি কোৱা তই? হা? কুত্তাৰ বাচ্চা চালা? কুকুৰৰ পোৱালি? তুমি যে পেট্ৰিক ভাল পালা, হা? কি মুৰাডাল চাই, হা? কি মুৰাডাল চাই পেট্ৰিক ভাল পালা, হা? ভাবি চিন্তা কৰিয়ে তো পেট্ৰিক ভাল পালো। তুমি কি কোৱা? গাহৰিৰ দৰে পেটলিকহে ভাল পালা তুমি, হা? কুকুৰৰ পোৱালি চালা। মই কোনটো এংগেলৰ পৰা ইমান বেয়া আছিল, হা? কঁকাল খামুচীয়া, গাল গলপীয়া, মিচিকীয়া হাঁহি। চানি লিয়নিও পাত্তা নাপাব মোৰ লগত। আচলতে মোৰ চেহেৰাটাও দাড়ি লগা বাচ্চা। আপা নিচিনাহে দাড়ি লগা হ'ল, নহ'লেতো ক'ব লাগিছিল। আৰু যি কমি আছে সিও দাড়িৰ কাৰণেহে, নহ'লেতো এইটোৰ কাৰণে না। মই পেট্ৰিক ভাল পালো। চা তুমিতো মোক মই মদ খাই কিনা ফিটিং হৈ থাকিলেও তুমিতো দাঙি নিব নোৱাৰিবি। পেটলিতো মোক আৰামছে দাঙি লৈ যাব পাৰিব। এইটোৰ কাৰণেতো না মই পেট্ৰিক ভাল পালো। চালা কুত্তাৰ বাচ্চা হাৰামি। আগতে হ'লে কি কথা কৈছিলি, হা? কি কথা কৈছিলি? তুমি নহ'লে মই জীয়াই থাকিব নোৱাৰিম। আৰু কি কৈছিলা? হা? কি কৈছিলা? তুমি যদি বিশ্বাস নকৰা তোমাৰ গুৰ কচম খাই গৈছো। সেইবিলাক কথা কি হ'ল? আৰু তুমি যদি ইমানেই বিশ্বাস নকৰা না, তোমাৰ গু চিল্কিব পাৰিম। সেইবোৰ কথা কি হ'ল? কোৱা, ভাবিছো অকমান। এইবোৰ কথা কৈ মোৰ মাথা খোলা নকৰিও কৈছো, কিন্তু ব্ৰেকআপ কৈছো ব্ৰেকআপে। কি কথাত আচানক মোক ব্ৰেকআপ কৰিব ওলাইছা জান? না মোৰ কিবা ভুল হ'ল? ভুল হৈছে যদি প্লিজ একবাৰ ক্ষমা কৰি দিয়া যেন, প্লিজ। চা পুৰণি ফোনৰ যেনেকা ভেলু নাই, নতুন ফোন ল'বলৈ ইচ্ছা যায়, ঠিক তেনেকে মোৰো পেট্ৰিক ভাল পাবলৈ ইচ্ছা গ'ল, ল'লো আৰু একচেপ্ট কৰি। पेतली टूक पाले मोय पेतली। पेतलिक हाथ लगाने से पहले मुझसे लड़ना पड़ेगा जनाब, मुझसे। लुआ कुत्तार बाচ্চা চালা পেতলিকে লুৱা। আৰু মই প্ৰথমতে কথা কৈছো দেই, মই যি বস্তু দিছিলো সেই বস্তুবিলাক আগতীয়াকৈ মোক দিব লাগিব। কি দিছিলা তুমি? কি ক'লা? কুত্তাৰ বাচ্চা চালা। কি ক'লা? কি দিছিলা? লং পেণ্ট, গেঞ্জি, ইউৰো আণ্ডাৰ পেণ্ট, এয়াৰ কণ্ডিশ্যন লগা কোনে দিছিল? কুত্তাৰ বাচ্চা চালা। তোৰ বাপেৰে দিছিল নেকি? মই দিয়া নাছিলো। তোক কোনে দিবা দিছিল? মইতো কোৱা নাছিলো না মোক বস্তু দি বুলি। মইতো কোৱা নাছিলো। কুত্তা চালা ঠকেবাজ। কুত্তি একো নাজানো মই। তোমাৰ আৰু মোৰ কোনো সম্পৰ্ক নাই আজিৰ পৰা। চিধা কথা ক'লো, শুনছা? ব্ৰেকআপ বাই। কুত্তাৰ বাচ্চা চালা, ফোন কাটি দিলা না, ঠকিবাজ। পুষ্পাৰাজ, ব্ৰেকআপ হ'লেও নাকান্দুৱে চালা। থেংকছ ফৰ ৱাচিং। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। ভিডিঅ'টো যদি কিবা ভুল ভ্ৰান্তি হৈছে নিজৰ বুলিও ক্ষমা কৰি দিবে আৰু। ফাৰ্ষ্ট টাইম কৰি চালে আৰু এছামিছত সেইখিনিয়ে আৰু। ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবি আৰু ভাল নালাগিলে ডিছলাইক কৰিবি, আৰু কমেণ্টত বেয়া লাগিলেও ভাল লাগিলেও যেনিবা বেয়া লাগিলেও বেয়া বুলি লিখি দিবি, আৰু ভাল লাগিলে অলপ লাইক শ্বেয়াৰ কৰি দিবি আৰু অন্য এটি ভিডিঅ'ত লগ পাম।
আৰু এনেকুৱা যদি এছামিজ কমেডি ভিডিঅ' লাগে কমেণ্ট কৰি দিবি আৰু থেংকছ ফৰ ৱাচিং বাই বাই